ধনীবোৰেতো অকল পইচা চিনি পায় ভাই। আচল সুখ কি আমাৰবোৰক সুধিবি। 4-5টা লগ হৈ গাঁৱৰ ৰাস্তাত চাইকেলখন লৈ ঘূৰি ফুৰাৰ আমেজ আৰে তহঁতি কি বুজিবি। সকলোবোৰেই এডভান্স হৈ গ'ল। চালা প্ৰেম প্ৰীতিবোৰো এডভান্স। ক'ৰবাত দেখো বিলাসী গাড়ীৰ ভিতৰত, নহ'লে ক'ৰবাত বিলাসী হোটেলৰ বন্ধ ৰুমত। চালা আমি নাজানো বন্ধ ৰুমত ভাল পোৱা আছিল। নদীৰ পাৰত বহি কথা পতাৰ আমেজ তহঁতি কি বুজিবি। হ'ব পাৰোঁ আমি গঞা ল'ৰা, কিন্তু তহঁতৰ মনৰ তুলনাত গাঁৱৰ সহজ সৰল মনবোৰ বহু গুণেই ওপৰত। আমি তহঁতৰ দৰে কোনো বিলাসী ৰেষ্টুৰেণ্টত, কোনো পাৰ্কত বহি ভাল পোৱা প্ৰকাশ কৰিব নাজানো। এবাৰ আহঁতৰ তলৰ সেই বিহুজোৰালৈ আহিবি। গাঁৱৰ ভাল পোৱা কেনেকুৱা নিজ চকুৰে চাই যায়। চালা এনেয়ে নকয়, ধনীৰ ঘৰত চাবলৈ যাবা, দুখীয়াৰ ঘৰত খাবলৈ আহিবা।